ছাগলীৰ গাখীৰ হয় এখন সম্ভাৱনাপূৰ্ণ বজাৰ এটো আমি সেল কৰো তাত আমি ঘৰতো ব্যৱহাৰ কৰো হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে চাই আছে আসাম ফাৰ্মাৰ ইউটিউব চেনেল আৰু মোৰ নাম হৈছে প্ৰিয়াংকু চৌধুৰী আজি মই আপোনালোকৰ বাবে আৰু এটা ছাগলী ফাৰ্মৰ ভিডিঅ' লৈ আহিছোঁ আজি যোনখন ফাৰ্মত মই আহিছোঁ সেইখন ফাৰ্মত মই আগতেও এবাৰ আহিছিলোঁ আস্থা গোট ফাৰ্ম আৰু ফাৰ্মখন আপোনাৰ মাখিবাহাত আছে তো বাইদেৱে আৰু নতুনকৈ আপোনাৰ ছাগলী আনিছে তো বাইদেউ তাত কি ছাগলী আহিছে নতুন কৰি তো সেইখিনি চাম তো যদি আগতে আপোনালোকে ভিডিঅ'টো চোৱা নাই বাইদেউৰ পৰিণীতা দেৱীৰ বাইদেউৰ যদি ফাৰ্মখনৰ ভিডিঅ'টো চোৱা নাই আগৰ ভিডিঅ'টো তেনেহ'লে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে আপোনালোকে চাব পাৰিব আৰু মোক আপোনালোকে ফেচবুকতো ফ'ল' কৰিব পাৰিব প্ৰিয়াংকু চৌধুৰী বুলি আৰু মোৰ এটা ফেচবুক পেজো আছে আসাম ফাৰ্মাৰ বুলি তো আপোনালোকে তাতেও ফ'ল' কৰিব পাৰিব যদি মই কিবা আপলোড বা আপডেট দিওঁ তো ফেচবুকৰ পেজতো দিওঁ তো আপোনালোকে তাতেও মোক ফ'ল' কৰিব পাৰিব আহক বাইদেউৰ লগত কথা পাতোঁ বাইদেউ আজি আপোনাৰ তাত আৰু এবাৰ আহিলোঁ আগতে এবাৰ আহিছিলে ভিউৱাৰ বিলাকে আপোনাৰ ভিডিঅ' চাই ভাল পালে সেইকাৰণে এবাৰ আৰু খুব ভাল পাইছে তো যোনবোৰে নতুনকৈ ভিডিঅ'টো চাই আছে তো আপোনাৰ পৰিচয়টো এবাৰ দি দিব হয় নমস্কাৰ মোৰ নাম পৰিমিতা দেৱী হয় মোৰ ঘৰ নলবাৰী জিলাৰ তিহুৰ মাখিবাহা হয় আৰু ফাৰ্মখনৰ নাম হৈছে আস্থা গোট ফাৰ্ম হয় আৰু কিমান দিন হ'ল আপোনাৰ ফাৰ্মখন খোলা 2018 ৰ পৰা কৰি আছো আমি ফাৰ্ম হয় বাইদেউ এইখিনি ছাগলীক ভেকচিনেশ্যন কৰা গৈছেনে হয় এইখিনি আমাৰ পিপিআৰ কৰা গৈছে হয় বেলেগ ভেকচিন কৰা হোৱা নাই এতিয়া ভেকচিন তাৰমানে কি হয় পিপিআৰ কৰা 14 ডেজ পিছত আমি এফএমডি কৰোঁ তো আমাৰ 14 ডেজ হোৱা নাই কৰোৱা 14 ডেজ হোৱাৰ লগে লগে আমি এফএমডিটো কৰিম হয় এতিয়াতো এফএমডি সিজন আহিছে এফএমডি সিজন আছে হয় আৰু নাই আজি আৰু ধৰক 4-5 দিন বা এনেকুৱা এসপ্তাহ আমি এফএমডিটো কৰাব পাৰিম হয় হয় আৰু এই ছাগলীবিলাকৰ গলত যে আপোনাৰ এই মানে পাতি সেই কৰি থৈ দিয়া আছে এইবিলাক কি চেল হৈ গৈছে নেকি নাই চেলো হৈছে ইয়াৰে তাৰমানে একচুৱেলি এনেকৈ শ্ব' এটা হেয়াৰ কাৰণে কিবা এটা ভাল লগা এটা তেনেকুৱাকৈ আৰু থোৱা যায় আৰু সেইটো কাৰণে আপোনাৰ বেক চাইডৰ ছাগলী আছে এইটো মাইকী হয় তো মাইকী হয় ধুনীয়া হাইট আছে এইখিনি আমাৰ গোটেই যিখিনি ছাগলী আছে এইখিনি হোৱা নাই এইটো 7 মাহৰ পৰা ধৰক 1 বছৰৰ ভিতৰত আছে গোটেইখিনি ছাগলী এইটো ছাগলী যে আছে এইটো একেই হ'ব ইয়াতে বহুতখিনি প্ৰেগনেণ্ট ছাগলী আছে তাৰমানে মিক্স হৈ আছে কিছুমান ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট আৰু কিছুমান ছেকেণ্ড টাইম প্ৰেগনেণ্ট আছে হয় আৰু এইটো এটা মতা ছাগলী আছে আপোনাৰ বেক চাইড হয় এইটো এটা আছে এইটো আছে দেখিছে ধুনীয়া ছাগলী হয় আৰু মাইকী হয় মতা আছিল আপোনাৰ মানে মিক্স হৈ আছে এইটো সিৰোহিৰ কোনটো ব্ৰিড হয় আজমেৰী নেকি না আজমেৰা সিৰোহি এইবিলাক আজমেৰা হয় যিখিনি প্লেন থাকে এইটো এটা প্লেন বিলাক আজমেৰা হয় আৰু এইবিলাক এনে ফুটফুটীয়াবিলাক এইবিলাক সেয়া হয় আমাৰ সিৰোহি হয় আৰু হিহঁতকে ইয়াত আপুনি পানী খাব দিছে বৰ্তমান হয় পানী দিয়া আছে কি মিক্স কৰি দিয়ে পানীৰ লগত আমাৰ ষ্ট্ৰেছ ফ্ৰী এটা দিয়া যায় কেতিয়াবা ৰুষ্টবল দিয়া যায় আৰু ৰাতিপুৱা পানীটোত আমি ডাইজেশ্যনৰ কাৰণে ক'লা নিমখ দিওঁ আৰু পানীটো সদায় কুহুমীয়া কৰি দিওঁ মানে অলপ গৰম থাকে কম গৰম থাকে ঠাণ্ডা পানী নিদিওঁ ঠাণ্ডা পানী দিলে অসুবিধা হয় নেকি কিবা অসুবিধা হয় কাৰণ কি ছাগলী এটা নৰ্মেল মানে জ্বৰ চৰ্দিটো এটা থাকে আৰু বেমাৰ এটা নৰ্মেল থাকে তো সেইটো কাৰণে যাতে আমি সেইটো পৰা বচাই ৰাখিব পাৰোঁ আমি মানুহ খোৱা পানী দিব লাগে মানুহ খোৱা পানী দিলেও হয় পানীটো হ'লে চাফ চিকুণ দিব লাগে চাফ চিকুণ এতিয়া আমাৰ 50 আছে ছাগলী আৰু সৰু পোৱালি আছে এইবিলাক দেখিছে এইটো এটা পোৱালি একেটা মাকৰে হয় তাৰমানে এটা মাকৰে হয় দুটা পোৱালি কিমান বয়স হৈছে পোৱালি দুটা এইটো খুব বেছি 1 মাহ মানে হৈছে আৰু তেনেকুৱা মই এটা কথা সুধোঁ ধৰক কুৱেশ্যন আহিছিল আগৰ ভিডিঅ'ত তো আপোনাৰ ছাগলী চিৰহি ছাগলী প্ৰথমবাৰ কিমানটা পোৱালি দিয়ে প্ৰথমবাৰ কি হয় এটাই দিয়ে কিন্তু ছেকেণ্ড টাইম দুটা দিয়াৰ চান্স থাকে আমাৰ দেখিছে ইয়াত এটা মাকৰে হয় পোৱালি এই দুটা এইটো এটা আৰু এইটো এটা এই দুটা চিৰহি ছাগলীৰ প্ৰেগনেঞ্চি টাইম কিমান টাইমৰ হয় একচুৱেলি প্ৰেগনেঞ্চি পিৰিয়ডটোতো আপোনাৰ 5 মাহ থাকে আৰু 5 মাহ থাকে হয় 5 মাহ থাকে আমাৰ যেনেকৈ লোকেল ছাগলীবোৰে 6 মাহৰ মূৰে আপোনাৰ পোৱালি দিয়ে তো আপোনাৰ চিৰহিও কিমান মাহৰ মূৰত ছাগলী দিয়ে এইটো 8 মাহে হয় তাৰমানে 2 বছৰত 3 বাৰ হয় 2 বছৰত 3 বাৰ হয়
আৰু এবাৰ প্ৰথমবাৰ এটা পোৱালি দিব প্ৰথমবাৰ এটা পোৱালি দিয়ে আৰু নেক্সট বাৰ দুটা দিয়া চান্স থাকে বাইদেউ ইয়াতো ছাগলী আছে হয় ছাগলী আছে আৰু F1 ছাগলীটো হেতু চাগে শুই আছে হয় শুই আছে F1 আগৰবাৰ আহতে প্ৰেগনেন্ট আছিল ডেলিভাৰী দিলে ন হয় ডেলিভাৰী দিছে হয় তো F1 পোৱালি লাগিলেও আপোনাৰ তাত পাই যাব হয় পোৱা যাব কিন্তু হেতু এভেইলেবল নাথাকে কোনোবা বিচাৰিলে মানে আগতীয়াকৈ ক'ব লাগিব F1 ৰ কাৰণে হয় আৰু সিৰহি লাগিলে আপোনালোক যোগাযোগ কৰিলে হ'ল সিৰহি লাগিলে যোগাযোগ কৰিলে হ'ল এটা আমাৰ ষ্টকত থাকে পাই যাব তেতিয়া ডেসক্ৰিপচনত আপোনাৰ কন্টাক্ট নাম্বাৰটো দিয়া আছে কাৰোবাক যদি লাগে যোগাযোগ কৰি ল'ব নিশ্চয় F1 হয় এটো কিমা দিনৰ পোৱালি এটো এটো 2 সপ্তাহৰ পোৱালি হয় 2 সপ্তাহ হৈছে মাত্ৰ মানে F1 যোনটো আপোনাৰ আছিল যেটো দেখিছিলে F1 ৰ পোৱালি হয় ধুনিয়া আপোনাৰ ওয়েট গেইন কৰিছে বহুত ধুনিয়া হয় হয় ধুনিয়া হাইটো আহিছে আপোনাৰ বাইদেউ এইখিনি আপোনালোকে ছাগলীৰ বাবে পাত কাটি থৈছে হয় পাত কাটি থৈছো এইখিনি হয় ছাগলী কি কি গছৰ পাত দিব পাৰি এটো আপুনি কঁঠালৰ পাত দিব পাৰে খুব ভাল আপুনি সুবাবুল দিব পাৰে বা তেনেকুৱা আছে আৰু বহুত গছ আমলখিৰ পাত আমলখি গছৰ পাত শিলিখা গছৰ পাত এনেকুৱা দিব পাৰে ভাল হয় আৰু দেখিছে আমাৰ এইখিনি আছে গছ বহুতখিনি তো আমাৰ বিশেষ অসুবিধা নহয় আমাৰ ধুনীয়াকৈ চলি যায় আৰু নিম পাতৰ পাত খায় নেকি ছাগলী নিম পাত ধুনীয়াকৈ খায় দিব পাৰে নিম পাত যদি ডেইলি দিব পাৰে ভাল পেলুৰ প্ৰব্লেমটো কম হয় তেতিয়া আপোনালোকে ধৰক খাৱৰ বাবে কিবা খেতি কৰিছে নেকি খাৱৰ বাবে আমাৰ কৰা আছে নেপিয়াৰ আছে চিটেৰিয়া আছে আৰু গিনি আছে তিনিটা আছে আৰু এই গছৰ পাতবিলাক যে আনে এইটো আপোনালোকৰ যোনটো বস্তি আছে তাৰে নে বেলেগৰ পৰা এইখিনি আমি বেলেগৰ পৰা আনিছো বেলেগৰ পৰা কালেকশ্যন কৰি অনা হৈছে বাইদেউ বাৰিষাৰ টাইমত ধৰক গছৰ পাতো কমি যায় ধৰক চবেই ধৰক গছৰ পাত চিঙা আৰম্ভ কৰে বা কাটা আৰম্ভ কৰে আৰু ঘাঁহটো নাথাকে পথাৰত পানী উঠে যাতে তো আপোনালোকে কেনেকৈ ফাৰ্মখন চলাই আছে এইটো কাৰণে আমাৰ যদি পাতৰ অভাৱ হয় তেতিয়া আমি ড্ৰাই ফ্ৰুটছ দি কিনে ৰাখোঁ তো আমাৰ ষ্টক আছে এইটো ড্ৰাই ফ্ৰুটছৰ আমি দেখাই আছোঁ বোলো সেইটো চাই ল'ব ছাগলীক কি দানা দি আছে বৰ্তমান ধৰক দানাৰ ভিতৰত আমি 2 টাইম দানা দিওঁ এয়া আছে আপোনাৰ মাকৈ গুড়ি হয় এইটো আপোনাৰ চাপৰ দিয়া যায় চাপৰ প্লাছ এইটো এটা আছে আপোনাৰ গডৰেজ কোম্পানী এইটো এটা দানা হয় এইখিনি মিক্স কৰি ইয়াৰ লগত আপোনাৰ মিনাৰেল মিক্সাৰ দিয়া হয় এইটো দি আছোঁ আমি আৰু নিমখ গোটেইখিনি মিক্স কৰি কিনে আমি দুটাই দিম ৰাতিপুৱা এবাৰ আৰু আবেলি এবাৰ মানে মাকৈ গুড়ি চাপৰ গডৰেজৰ যোনটো আপোনাৰ ৰেডিমেড ফিড আছে এইটো আৰু তালত মিনাৰেল মিক্সাৰ দিয়া হয় মিক্সাৰটো এড কৰি কিনে আপোনালোকে এড কৰি কিনে হয় দুটাইমান দিয়ে দুবাৰ দিওঁ এইটো আপুনি গৰম কৰি পিনেতো নিদিয়ে গৰম কৰি নিদিওঁ ডাইৰেক্ট শুকানকৈ দিওঁ শুকানকৈ এইটো কাৰণে দিয়া হয় শুকানকৈ দিলে সিহঁতে পানীৰ পৰিমাণটো সিহঁতে খায় আৰু পানীটো বেছিকৈ খায় তেতিয়া পানীটো বেছিকৈ খায় বাইদেউ এইখিনি যে আপুনি জমা কৰি ৰাখিছে বস্তাত এইখিনি কি হয় এইখিনি হয় আমাৰ কালা মাহৰ ভুচি হয় ভুচিটো এইটো বাৰিষাত মানে এইখিনি দি কিনে আমি ছাগলীখিনি ধুনীয়াকৈ ৰাখিব পাৰোঁ এইটো ৱেষ্টেজ হয় তাৰমানে মানুহে খেতি পথাৰত এনেই মানে এৰি কিনে পেলাই দি থৈ দিয়ে জ্বলাই দিয়ে তো এইবিলাক আমি কালেক্ট কৰি থৈছোঁ কালেক্ট কৰি থোৱাৰ পিছত এইবিলাক আমি বাৰিষা ছিজনটো আমি ধুনীয়াকৈ এইখিনি খুৱাই কিনে ৰাখিব পাৰিম ছাগলীখিনি হয় মানে আপোনাৰ এই যোনটো মাহৰ খেতি কৰোঁ মাহৰ খেতিৰ পাছত যিখিনি অৱশিষ্ট ৰৈ যায় মানে অৱশিষ্ট ৰৈ যায় হয় ওলোৱাৰ পাছত সেইখিনি মানে আপুনি ছাগলীক খুৱাই এইখিনি ছাগলীক খুৱাই আছোঁ আমি আৰু ছাগলীয়ে খায়ো বহুত ধুনীয়াকৈ খায় প্ৰটিনযুক্ত খাদ্য হয় এইটো আৰু লোকেল ছাগলী খায়নে এইটো লোকেল ছাগলী আমি খুৱাইছোঁ প্ৰথমতে খাব বিচৰা নাছিলে কিন্তু আমি সিহঁতক হেবিট কৰাইছোঁ এতিয়া ধুনীয়াকৈ খায় লোকেলখিনি এতিয়া মানে কণ্টিনিউৱাছলি খাই আছে বাৰিষাত আপোনাৰ ধৰক খাৱৰ প্ৰব্লেম হয় বহুত আপোনাৰ তো আমি এইটো খুৱাব পাৰোঁ এইটো খুৱাব পাৰোঁ হয় খুৱাব পাৰোঁ আৰু এটা কিমানমান দিব লাগে এটা ছাগলীক ধৰক এদিনত একচুৱেলি কি হয় দানাটো আমি 200 পৰা 250 গ্ৰাম দিওঁ আৰু এইখিনি আমাৰ ষ্টেণ্ড আছে মানে ঘাঁহ দিয়াৰ কাৰণে তাত আমি দি থৈ দিওঁ দিনটোত ধৰক 2 বাৰ বা 3 টাইম দি থৈ দিওঁ তেওঁলোকে ধুনীয়াকৈ খায় আৰু যেতিয়া খালী হয় আকৌ আমি দি থৈ দিওঁ যিহেতু এতিয়া বাৰিষা বৰষুণৰ দিন আমি ওলাই নিব নোৱাৰোঁ পথাৰত এইবিলাক দি কিনে আমি ৰাখি থাকোঁ ঠিকে আছে ধৰক বেলেগ জেগাত আপোনাৰ ধৰক এই গুৱাৰ ভুচি বা এনেকুৱা ধৰণৰ খুৱায় তো এইটো এটা নতুন আপোনাৰ শুনিলোঁ প্ৰথম তো
তো ভাল লাগিছে তো বেলেগেও ইউজ কৰিব পাৰিব ইউজ কৰিব পাৰিব ছাগলীৰ গাখীৰ হয় এখন সম্ভাৱনাপূৰ্ণ বজাৰ এইটো আমি চেলো কৰোঁ তাত আমি ঘৰতো ব্যৱহাৰ কৰোঁ আৰু ছাগলীৰ গাখীৰটো মেডিকেটেড হয় মানে কিছুমান মানে বেমাৰটো মেডিচিন হিচাপেও ব্যৱহাৰ কৰা হয় এই ছাগলীৰ গাখীৰটো আৰু আমি মোটামুটি ডেইলি 4-5 লিটাৰকৈ আমি গাখীৰ পাওঁ ছাগলীৰ গাখীৰ এইখিনি গাখীৰ আৰু ইয়াতো অলপ ইয়াতো আছে এইটো ফুল হৈ আছে একচুৱেলি আৰু এইখিনি আছে কিমানমান গাখীৰ ওলাই এদিনত আপোনাৰ ধৰক আমাৰ 4-5 লিটাৰকৈ গাখীৰ ওলায় আৰু ডেইলি হয় আৰু এইখিনি গাখীৰ কিমানটা ছাগলীৰ পৰা ওলাইছে এইটো আমাৰ 10জনী ছাগলীৰ পৰা ওলাইছে 10জনীৰ পৰা মানে ওলাইছে 10টা ছাগলীৰ পৰা প্ৰায় 4 লিটাৰ 4-5 লিটাৰ গাখীৰ ওলায় হয় এবাৰে ওলাই নে আপোনালোকে আমি এবাৰে আমি এয়া কৰোঁ এবাৰে ওলাওঁ এবাৰে ওলাওঁ ৰাতিপুৱা টাইমত এয়া দেখিছে আমাৰ গোবৰবিলাক তলত তেনেকৈ পৰে এইটো আমি সাৰি কিনে এঠাইত ৰাখি দিওঁ ৰাখি কিনে এইটো আমি সাৰ হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ এইটো আপুনি শুকাই কিনে 2-3 দিন টান ৰ'দত দি থৈ দিওঁ তাৰ পৰা মানে গুড়ি কৰি কিনে এখন চালনী চালি লৈ যিটো গুড়ি হয় গুড়িটো আমি মানে খেতিত ইউজ কৰিব পাৰোঁ মানে ফুলনি হওক বা শাক পাচলি ইয়াত আমি ব্যৱহাৰ কৰোঁ